কবিতাৰ শিৰোনাম তোমাৰ চাৱনিত ঘোৰ এন্ধাৰ নামিছিল। কথা হিমাশ্ৰী। মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰো। তোমাৰ গালত সেই অন্তিম বাৰৰ বাবে হাত বুলাইছিলো। সেয়াই তোমাক দিয়া মোৰ শেষ স্পৰ্শ আছিল। সৌজপা কৃষ্ণচূড়াৰ তলত তুমি মই অহাৰ বাতৰি পাই খন্তেকৰ বাবে ৰৈ গলা কৃত্ৰিম হাঁহিৰ সৃষ্টিৰ বাবে। নিষ্পাপ শিশুৰ দৰে তোমাৰ মুখখন মোৰ সপোন ভৰা দুচকুত প্ৰতাৰণাৰ বলি তুমি কিয় হলা? আবেলিৰ গান তোমাৰ চকুৰ চাৱনিত এন্ধাৰ। মোৰ মন অৰণ্যখনি হেৰুৱাইছিল সেউজীয়াবোৰ। তুমি এজাক পচোৱা কিয়? হৃদয়ৰ প্ৰজাসৰ ভাঙি উধাও নিজকে সুমুৱাবৰ চেষ্টা। কষ্ট হৈছে জানা মোৰ বিষাদৰ সৈতে ওলমি থাকোঁতে। বিষাদ মোৰ বন্ধু। বিশ্বাস কৰা ইমান ঘন এন্ধাৰ হিম গলি বৈ গ'ল নীলা শিলাখণ্ডৰ ওপৰেৰে। বিচাৰি পোৱা নাই চিকুণ বাট। সমিধান কিমান সহিম সেইবাবেই জানা তোমাৰ স্নিগ্ধ সুৰত সুৰ মিলাব নোৱাৰো। ভালপোৱা আবেগৰ লগত খেলি পোৱা নাই। কিন্তু বিষাদ মোৰ চিনাকি এই বাটেৰে মই যাওঁ। ৰ'দৰ কিৰণত তেজস্ক্ৰিয়তাৰ সন্ধান মই পোৱা নাই। শৰতৰ সন্ধিয়া জোনাকৰ তলত বহি তাৰ আমেজো মই লোৱা নাই। লৈছো মাথো নিৰীহ দৰিদ্ৰতাৰ অনাহাৰবিহীন জীৱন। কেতিয়াবা প্ৰশ্ন হয় কি এইবোৰ? মৃত্যুৱে দিব জানো সকলো সুখৰ বাতৰি? তুমি গম পাইছাই মোৰ জীৱন ডায়েৰী। কষ্ট হৈছে তোমাৰ মোৰ জীৱন বৃত্তৰ কথা শুনি পাহৰি যোৱা। তোমাৰ বাবে আছে দূৰ দিগন্তত স্বপ্ন আলোকৰ ঘৰ। এৰা আজি নদীখন খুব ধীৰ গতিৰে বৈ আছে। যাওঁনে ইয়াতেই লীন হৈ? নুসুধিবা উত্তৰহীন প্ৰশ্ন। তুমি উভতি যোৱাগৈ আৰু লগ নাপাওঁ। এয়াই শেষ জনা কাৰাৰুদ্ধ আন্ধাৰৰ পৰা ওলাই যোৱা। এই বুকু মৰমৰ এজাক বৰষুণ বোৱাব নোৱাৰিম। ক্ষমা কৰিবা।